নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ চেনেলটিলৈ আজিৰ এই ভিডিঅ'টোত লৈ আহিছো আপোনালোকৰ মাজলৈ ভাৰতৰ কেইখনমান যুদ্ধ আৰু চনৰ নাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু প্ৰতিদিনে এনে ধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তেনেলে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল 1191 চনত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল 1192 চনত চন্দাৱৰ যুদ্ধ হৈছিল 1194 চনত প্ৰথম পানিপতৰ যুদ্ধ হৈছিল 1526 চনত খানুৱা যুদ্ধ হৈছিল 1527 চনত চন্দেৰী যুদ্ধ হৈছিল 1528 চনত ঘাগৰা যুদ্ধ হৈছিল 1529 চনত চৌচা যুদ্ধ হৈছিল 1539 চনত কনৌজ যুদ্ধ হৈছিল 1540 চনত সেকেন্ড পানিপথৰ যুদ্ধ হৈছিল 1556 চনত হালদিঘাটি যুদ্ধ হৈছিল 1576 চনত প্লাচিৰ যুদ্ধ হৈছিল 1757 চনত তৃতীয় পানিপথৰ যুদ্ধ হৈছিল 1761 চনত বাক্সাৰ যুদ্ধ হৈছিল 1764 চনত ৰুহেলা যুদ্ধ হৈছিল 1774 চনত কাৰ্ডা যুদ্ধ হৈছিল 1795 চনত ইণ্ডিয়া আৰু চাইনাৰ যুদ্ধ হৈছিল 1962 চনত প্ৰথম ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হৈছিল 1965 চনত দ্বিতীয় ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হৈছিল 1971 চনত কাৰ্গিলৰ যুদ্ধ হৈছিল 1999 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনৰ পৰা 1918 চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনৰ পৰা 1945 চনলৈ আৰু কলিংগ ৱাৰ হৈছিল 261 খ্ৰীষ্টাব্দত